কাৰ্বি আংলঙৰ খেৰণি নিচিনা পিচফুল জাগাখিনি বিজেপিয়ে বৰবাদ কৰি পেলালে। বিজেপিয়ে হিন্দু মুছলিম লগাব জানে, বিজেপিয়ে ট্ৰাইবেল নন ট্ৰাইবেল লগাব জানে। আৰু এই কথাটো মই কোৱা কথা নহয়, বৰ্তমান কাৰ্বি আংলঙত এই ভয়ানক সিচুৱেশ্যনৰ সময়ত এজন অনা কাৰ্বি বিহাৰী লোকে কোৱা কথা, যাৰ দোকান জ্বলি চাৰখাৰ হৈ গ'ল। You planning? आपको इसका भरना पड़ेगा। खेरोनी जो ऐसा पीसफुल इलाका था, उसको आपने बर्बाद कराया है। And even I tell you, my brothers, आप लोगों ने बहुत बुरा किया है। बीजेपी मुर्दाबाद। ट्राइबल नॉन ट्राइबल लोग अब हिंदू मुस्लिम लोग इतने जाने बीजेपी। এতিয়া ইয়াত এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উঠে যে অতদিনে কাৰ্বিসকলে ভিজিআৰ আৰু পিজিআৰৰ ভূমি ৰক্ষাৰ বাবে আন্দোলন কৰিবলগীয়া কিয় হৈছে? কিয় এই কাৰ্বি আংলঙত থকা অনা কাৰ্বিসকলে হিউমেনিটি ৰক্ষা কৰক বুলি ক'বলগীয়া হৈছে? ইয়াৰ বাবে দায়ী কোন? এবাৰ ভাবি চাইছেনে? যদি সুপ্ৰিম কোৰ্টে পিজিআৰ ভিজিআৰ ভূমি উচ্ছেদ কৰাৰ অনুমতি দিছে, তেন্তে উচ্চ ন্যায়ালয়ে এই বিষয়ত কিয় হস্তক্ষেপ কৰিছে?